নমস্কাৰ, হেল্ল', হাই, গুড মৰ্নিং, সুপ্ৰভাত। মই বৰ্ণালীয়ে স্বাগতম জনাইছোঁ বৰুৱা চিষ্টাৰ ইনফৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কণী নিদিয়াকৈ বনোৱা বিস্কুটৰ কেক। এই কেকটো মই মোৰ ভাগিন ল'ৰা অঞ্চুৰ বাৰ্থডেত বনাইছিলোঁ। বিস্কুটৰ কেক বনাবৰ কাৰণে মই সৰু সৰু কেইটামান বেলেগ বেলেগ ধৰণৰ বিস্কুট লৈছোঁ। তাৰে দুটা লৈছোঁ মই মেৰিগ'ল্ড বিস্কুট, তাৰে দুটা লৈছোঁ মই বৰ্ণভিটা আৰু এটা লৈছোঁ অৰিঅ'। বিস্কুটৰ কেক যদি বনায় তেতিয়াহ'লে এনেকুৱা বেলেগ বেলেগ ধৰণৰ বিস্কুটৰ পেকেট দি বনালে কেকটো খাবলৈ খুব সোৱাদ লগা হয়। আৰু ইয়াতে 450 গ্ৰাম বিস্কুট আছে। এতিয়া গোটেইখিনি বিস্কুটে মই পেকেটৰ পৰা উলিয়াই ল'ম। গোটেইখিনি বিস্কুটে মই পেকেটৰ পৰা উলিয়াই ল'লোঁ আৰু এই বিস্কুটখিনি মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম। গোটেইখিনি বিস্কুটে এবাৰত নহ'ব মোৰ, সেইকাৰণে মই দুবাৰ গ্ৰাইণ্ড কৰিম। ইপিনে কেকটো বনাবৰ কাৰণে মই এনেদৰে এটা কেক টেন লৈছোঁ আৰু এই কেক টেনটোত প্ৰথমতে মই ৰিফাইন অইল বা অলিভ অইল সানি ল'ম। গোটেই গাতেই মই এনেদৰে তেল সানি ল'ম আৰু তাৰপিছত ইয়াত মই বাটাৰ পেপাৰ এখন বহুৱাই ল'ম। বাটাৰ পেপাৰখন দিছোঁ মই। বাটাৰ পেপাৰখন এনেদৰে বহুৱাই ল'লোঁ আৰু এতিয়া আকৌ বাটাৰ পেপাৰখনৰ ওপৰত এবাৰ মই এনেদৰে তেল লগাই ল'ম। আপোনালোকৰ ঘৰত যদি বাটাৰ পেপাৰ নাথাকে তেতিয়াহ'লে একো প্ৰব্লেম নাই। বাটাৰ পেপাৰৰ ঠাইত আপোনালোকে কেক টেনটোৰ ওপৰত ময়দা সানি ল'ব। টেনটোৰ মোৰ তেল সনা হৈ গৈছে, এতিয়া মই এইটো ছাইডত থৈ দিম। গ্ৰাইণ্ড কৰা বাচনটোত মই আঠা বিস্কুট লৈ ল'লোঁ আৰু এতিয়া ইয়াত মই দি লৈছোঁ 2 টিস্পুন অলিভ অইল। অলিভ অইল দিছোঁ মই কাৰণ অলিভ অইলৰ কোনো গোন্ধ নাথাকে। আৰু দি দিছোঁ গাখীৰ। মই 1 কাপ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি মই এবাৰতে গোটেইখিনি নিদিওঁ, এনেদৰে অকণমান অকণমান দি পেলাই লৈ ল'ম। আৰু ইপিনে মই এটা প্ৰেছাৰ কুকাৰত নিমখ গৰম হ'বলৈ দি দিছোঁ। মানে নিমখ আৰু প্ৰেছাৰ কুকাৰটো মই প্ৰি হিট কৰি ল'ম বা অকণমান গৰম কৰি ল'ম আৰু তাৰ ওপৰত দি ল'ম মই এটা ষ্টেণ্ড। এইখিনি মই মিডিয়াম ফ্লেমত হিট কৰি ল'ম। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছেয়ে মই আঠা বিস্কুট এনেদৰে গ্ৰাইণ্ড কৰি লৈছোঁ আৰু কেক টেনটোত ঢালি লৈছোঁ। ঠিক সেইদৰে মই বাকী থকা বিস্কুটখিনিও গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই দি ল'ম কাজু আৰু কিচমিচ। কাজু আৰু কিচমিচখিনি মই অকণমান ময়দাৰে সানি লৈছোঁ, কিয়নো ময়দাৰে সানি ল'লে কাজু আৰু কিচমিচখিনি একেবাৰে তলত পৰি যোৱাৰ সম্ভাৱনা নাথাকে। এতিয়া মই দি লৈছোঁ অকণমান আৰু বাকীখিনি মই পিছত দি ল'ম। বাকী থকা বিস্কুটখিনিও মই লৈ ল'লোঁ আৰু তাত দি ল'লোঁ 1 পেকেট ইন', অলিভ অইল আৰু গাখীৰ। আগতো গ্ৰাইণ্ড কৰোঁতে মই ইন' দিয়া নাছিলোঁ, যদি আপোনালোকে ইচ্ছা কৰে তাতেও 1 পেকেট ইন' দি ল'ব। গোটেইখিনি মোৰ গ্ৰাইণ্ড কৰা হৈ গৈছে। এতিয়া মই কেক টেনটোত ঢালি দিছোঁ। এবাৰ মই টেপ কৰি লৈছোঁ আৰু ইয়াৰ ওপৰত দি দিম কাজু কিচমিচখিনি। মই বেছি কাজু কিচমিচ ওপৰত নিদিওঁ কাৰণ ইয়াৰ ওপৰত ডেক'ৰেশ্যন কৰিব লাগিব। কাজু কিচমিচখিনি দিয়াৰ পিছত আকৌ এনেকৈ টেপ কৰি ল'ম যাতে চাৰিওপিনৰ পৰা কেকটো সমান হয়। ইপিনে প্ৰেছাৰ কুকাৰটো মোৰ প্ৰি হিট কৰা হৈ গৈছে। এতিয়া কেকখিনি মই ইয়াত অতি সাৱধানেৰে বহুৱাই দিছোঁ আৰু হুইচেলটো উলিয়াই প্ৰেছাৰ কুকাৰৰ ঢাকনিখন মাৰি দিম আৰু 30 পৰা 45 মিনিট আমি কেকটো সিজিবলৈ দি দিম ল' টু মিডিয়াম ফ্লেমত। 40 মিনিট হৈ গৈছে। মোৰ কেকটো সিজিছেনে নাই মই এবাৰ চাই ল'ম। ক্লিন আছে আৰু মাজৰ পিনৰ পৰাও মোৰ ক্লিন আছে, গতিকে মোৰ কেকটো সিজি গৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি আধা ঘণ্টাৰ কাৰণে ঠাণ্ডা হ'বলৈ দি ল'ম। আপোনালোকেও এবাৰ এনেদৰে টেষ্ট কৰি চাব। যদি ক্লিন নাহে তেতিয়াহ'লে আকৌ অকণমান সিজাই ল'ব। কেকটো মোৰ ঠাণ্ডা হৈছে। এতিয়া চুৰি এখনৰ সহায়েৰে চাৰিওপিনৰটো এনেদৰে মই মাৰি ল'ম আৰু কেক টেনৰ পৰা কেকটো উলিয়াই ল'ম। প্লেট এখনৰ সহায়ত এইখিনি মই উলিয়াই ল'লোঁ আৰু বাটাৰ পেপাৰখন কেকটোৰ পৰা এতিয়া আঁতৰাই দিম। এয়া চাওক, মোৰ কেকটো ধুনীয়াকৈ স্পঞ্জি হৈছে আৰু এতিয়া এই কেকটো মই সমাজতে দুফাল কৰি ল'ম। এতিয়া চুৰি এখনৰ সহায়েৰে মই সমাজতে দুফাল কৰি লৈছোঁ, কিয়নো ভিতৰত মই ক্ৰীম লগাম। কিন্তু দুখৰ কথা এইয়ে যে লকডাউনৰ কাৰণে
দোকানত ক্ৰীম ষ্টকত নাই, সেইকাৰণে এটা পেকেটহে পাইছোঁ। সেই এটা পেকেটৰে মই গোটেই কামখিনি কৰিব লাগিব। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে কেকটো যদি ডাঙৰ হয় তেতিয়াহ'লে 3 ফালো কৰিব পাৰিব। এয়া দুফাল কৰি লৈছোঁ আৰু এতিয়া মই এটা সৰু বাতি ল'ম আৰু বাতিত মই চুগাৰ পাউডাৰ আৰু অকণমান পানী মিক্স কৰি মিশ্ৰণ এটা বনাই ল'ম আৰু এই মিশ্ৰণটো মই ফালি লোৱা কেকটোৰ মাজৰ পিনে দি ল'ম যাতে ক্ৰীমখিনিয়ে ধুনীয়াকৈ লাগি থাকে। এতিয়া ক্ৰীমখিনি মই এনেদৰে কেকটোৰ মাজত লগাই দিম। কেকটোৰ মাজৰ অংশত মোৰ ক্ৰীম লগা হৈ গৈছে। এতিয়া ওপৰৰ অংশটো এনেদৰে মই লগাই ল'ম। এতিয়া কেকটোৰ ওপৰত ডেক'ৰেশ্যন কৰিবৰ কাৰণে মই সৰু পেকেটৰ আধা পেকেট অৰিঅ' বিস্কুট গ্ৰাইণ্ড কৰি লৈছোঁ আৰু সেইখিনি এটা পেনত দি দিছোঁ আৰু এইখিনি মই অকণমান ভাজি ল'ম। অৰিঅ' বিস্কুটখিনি অকণমান ভাজাৰ পিছত মই তাত দি ল'লোঁ 2 চামুচ চুগাৰ পাউডাৰ। এই চুগাৰ পাউডাৰখিনি মই ঘৰতেই গ্ৰাইণ্ড কৰি লৈছিলোঁ। এতিয়া চুগাৰ পাউডাৰ আৰু অৰিঅ' বিস্কুটখিনি দুবাৰমান এনেদৰে লৰাই ল'ম আৰু তাত দি দিম মই গাখীৰ। এয়া দিছোঁ মই গাখীৰ। গাখীৰখিনি মই এবাৰতেই নিদিওঁ, অকণমান কৰি দি পেলাই মই মিশ্ৰণটো ডাঠ বনাই ল'ম। এনেদৰে অকণমান দিছোঁ। গোটেই প্ৰণালীটো মই ল' টু মিডিয়াম ফ্লেমতে কৰিছোঁ। এনেদৰে অকণমান গাখীৰ দি মই গাখীৰ দিয়া কাপটোৰে একাপ আৰু আধা কাপ গাখীৰ ব্যৱহাৰ কৰিলোঁ। মিশ্ৰণটো মোৰ প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত দি লৈছোঁ ডেইৰী মিল্কৰ এটা চকলেট। এইটো 10 টকা দামৰ ডেইৰী মিল্কৰ চকলেট হয়। এতিয়া চকলেটখিনিক আমি সৰু সৰু টুকুৰা কৰি ইয়াত দি ল'ম আৰু একেবাৰে গলি যোৱালৈকে আমি সিজাই ল'ম। আপোনালোকে যদি অকণমান বেছি মিঠা খাই ভাল পায় তেতিয়াহ'লে আপোনালোকৰ টেষ্ট অনুসৰি চকলেটখিনি ব্যৱহাৰ কৰিব পাৰিব। মিশ্ৰণটো মোৰ ৰেডি হৈ গৈছে। এতিয়া এইখিনি মই কেকটোৰ ওপৰত লগাই দিম। এয়া চাওক, গোটেই কেকটোৰ ওপৰতে মই চকলেটৰ প্ৰলেপটো লগাই দিলোঁ আৰু এতিয়া ইয়াৰ ওপৰত আকৌ ডেক'ৰেশ্যন কৰিবৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ ক্ৰীম, চেৰী আৰু জেমছ। এয়া ক্ৰীম লগাই দিছোঁ। এতিয়া সাধাৰণ এখন প্লাষ্টিক লৈছোঁ আৰু তাৰ ভিতৰত মই ক্ৰীম অকণমান ভৰাই লৈছোঁ আৰু কেকটোৰ ওপৰত হেপী বাৰ্থডে লিখিবলৈ ট্ৰাই কৰিছোঁ। মই যিহেতু এজন প্ৰফেশ্যনেল বা কেক বনোৱাটো ক'তো শিকা নাই, সেইকাৰণে কেক বনোৱাৰ বাবে যিবিলাক সামগ্ৰী দৰকাৰ হয় সেই সামগ্ৰীখিনি মোৰ লগত নাই। তথাপিও ট্ৰাই কৰিছোঁ হেপী বাৰ্থডে উপলক্ষে বনাবলৈ। প্লিজ কমেণ্ট কৰি জনাবচোন মোৰ বাৰ্থডে উপলক্ষে বনোৱা কেকটো কেনেকুৱা হৈছে। আগতে বহুত কেক বনাইছোঁ কিন্তু এনেদৰে ডেক'ৰেশ্যন কৰা নাছিলোঁ। এয়া ৰেডি হৈ গ'ল মোৰ বাৰ্থডে
স্পেচিয়েল কেক। আশা কৰিছোঁ আমাৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেন্তে আমাৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰে সৈতে। আপোনালোকলৈ বহুত বহুত ধন্যবাদ।